নমস্কাৰ মই ভাস্কৰ এক্সপেৰিমেণ্ট এণ্ড ৰিপেয়াৰিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি LED লাইট এই বেয়া হোৱা LED লাইট কিদৰে ৰিপেয়াৰিং কৰিব পাৰি মই আজি তাকে দেখাবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে মই ইয়াত লাইনটো ছাপ্লাই দি দিছোঁ। এইটো ভাল লাইট মোৰ, এইটো চেক কৰাৰ কাৰণে মই দেখাই দিছোঁ। এইটো মোৰ বেয়া লাইট আৰু এইটো বেয়া লাইট, এইটো হাফ ব্লিংকিং কৰি আছে। এয়া চাওক, দেখা পাইছে আপোনালোকে এয়া চাওক, লাইটটো জ্বলি আছে কিন্তু খুব পাৱাৰ কম। মই খুলি ল'লোঁ কভাৰটো। ইয়াত অলপ বাল্ব SMD লাইটকেইটা অলপ জ্বলি আছে। এয়া চাওক, জ্বলি উঠিলে। তাৰমানে এইটোৰ হয়তো কোনোবাটো লাইট হয় ডিচল্ডাৰিং হৈ আছে, নতুবা কোনোবাটো লাইট হয় বেয়া আছে। তেনেকুৱা ধৰণৰ প্ৰব্লেমতে আমাৰ হাফ ব্লিংকিং হয় LED লাইট বিলাক। মই DC চেক কৰি লৈছোঁ, DC 200 ভল্টত। ইয়াৰ যিখন ড্ৰাইভাৰ বৰ্ড আছে সেই ড্ৰাইভাৰ বৰ্ডখন ফাৰ্ষ্টে চেক কৰি লওঁ। চেক কৰি 95.3 ভল্ট আমাৰ অলৰেডি DC ছাপ্লাই হৈ আছে, যিহেতু আমাৰ ড্ৰাইভাৰ বৰ্ডখন ঠিকে আছে। তো ইয়াত ফালে গম পোৱা গ'ল যে আমাৰ যিখন SMD লাইট আছে, SMD কিট লাইটকেইটা তাত ক'ৰবাত কিবা এটা প্ৰব্লেম আছে। মই এই ৱেৰডাল লৈছোঁ। ৱেৰডাল লৈ মই লাইটকেইটা চেক কৰিম। যদি লাইটৰ প্ৰব্লেম আছে এইটো গমেই পাম। আৰু ডিচল্ডাৰিঙৰ কাৰণেও কেতিয়াবা এনেকুৱা ধৰণৰ এইটো লাইট আমাৰ ভালে আছে, কেতিয়াবা ডিচল্ডাৰিং হ'লেও আমাৰ এই লাইটবিলাক এনেকুৱা ধৰণৰ থাকে, ব্লিংকিং কৰি থাকে। যিহেতু আমাৰ লাইটবোৰ চিৰিজ লাইনত থাকে, এটা লাইট যদি তাৰ পৰা বেয়া থাকে বা কানেকশ্যনটো নাপায়, সেইফালে পাৰ হৈ নাযায় ভল্টেজটো, তেতিয়া আমাৰ বাকীকেইটা লাইটো নকৰে। চ' ইয়াৰে যিটো প্ৰক্স লাইট দেখাইছোঁ, এইটো লাইট, এইটো SMD লাইটত হয়তো গোৰৰ পিনে বা এইটো SMD লাইট হয়তো বেয়া আছে, নতুবা গোৰৰ পিনে হৈছে ডিচল্ডাৰিং হৈছে। মই ফাৰ্ষ্ট ইয়াক চল্ডাৰিং কৰি চাওঁ ভালদৰে। হয়তো আপোনাৰ ডিচল্ডাৰিং হোৱাৰ ফলত বেছি হিট হৈ ডিচল্ডাৰিং হয় কিটবোৰ, হোৱাৰ ফলত হয়তো লাইটটোৰ এনেকুৱা প্ৰব্লেম হ'ব পাৰে। ফাৰ্ষ্টে ডিচল্ডাৰিং কৰি চাওঁ, তাৰে পিছত আমি চেক কৰিম। মই পেষ্ট লগাই লৈছোঁ। যিহেতু আমাৰ ড্ৰাইভাৰৰ কিটটো ঠিকে আছে, তাত আমি ভিতৰৰ ফালে আৰু খুলিবলগীয়া বিশেষ একো কাৰণ নাথাকেয়ে। যদি ড্ৰাইভাৰ বৰ্ডটো বেয়া থাকে তেতিয়া ড্ৰাইভাৰ বৰ্ডটো খুলি চাব লাগে। তাত কেপাচিটাৰ থাকে বা ট্ৰানজিষ্টৰ থাকে, তেনেকুৱা ধৰণৰ কিবা ফাটি যায়, কেতিয়াবা শ্বৰ্ট হৈ গৰম হৈ ফাটি যায়। তেতিয়া তাৰ পৰা চেঞ্জ কৰি দিলে সেইটো ভাল হৈ যায়। মিটাৰত আমি চেক কৰি ল'ব লাগে। মই চল্ডাৰিং কৰি দিছোঁ ভালদৰে। আমাৰ হৈ গ'ল। মই চেক কৰি লাইটটো ধুনীয়াকৈ পুৰা 100% ৱৰ্ক হৈ গ'ল। এবাৰ কোনো ধৰণৰ তাৰমানে গম পোৱা গ'ল যে এইটো ডিচল্ডাৰিঙৰ কাৰণে আমাৰ এই যিটো লাইটটোৰ প্ৰব্লেমটো আহিছিলে, এইটো আমাৰ সেইটোৰ কাৰণে আহিছিলে। মই লাইটটো ফিটিঙো কৰি দিলোঁ, যিহেতু আমাৰ প্ৰব্লেম বিশেষ নাই এই লাইটটোত। চাওক, ধুনীয়াকৈ জ্বলি উঠিলে। আমি এনেকুৱা ধৰণৰ সৰু কিছুমান প্ৰব্লেম আচলতে ঘৰতে চেক কৰিব পাৰি। চাওক, এইটো জ্বলি আছে, এইটো হাফ ব্লিংকিং। এইটো খুলি চাওঁ। এইটো মই খুলি দিলোঁ, দেখিছে পোহৰ অলপ জ্বলি আছে। আমি ফাৰ্ষ্ট ফল DC 200 ভল্টত মাল্টিমিটাৰটো ৰাখিলোঁ। DC 200 ভল্টত মাল্টিমিটাৰটো ৰাখিছোঁ। ৰাখি আমি বেলেগ একো নাই, যি দুডাল আমাৰ ড্ৰাইভাৰ বৰ্ডৰ পৰা কানেকশ্যন আহিছে, আমি সেই দুডালত আমাৰ ভল্টেজটো ফাৰ্ষ্টে চেক কৰি লওঁ। আমাৰ যিটো ড্ৰাইভাৰ বৰ্ড আছে, ড্ৰাইভাৰ বৰ্ডটো ঠিকে আছে। তো ঠিকে আছে, যিহেতু আমাৰ হয়তো SMD কিট বেয়া থাকিব পাৰে, SMD লাইট বেয়া থাকিব পাৰে। চাওঁ, টুইটাৰৰ সহায়ত আমি চেক কৰি ল'ব পাৰোঁ। টুইটাৰটো কেতিয়াবা বডি হ'লে শ্বৰ্ট কৰা বা জাটকা এনে অলপ সম্ভাৱনা থাকে।
সেইকাৰণে আমাৰ জেনেৰেলি ৱেৰ লোৱাটো বেছি ভাল। ভাল যদি আপোনাৰ কপাৰৰ ৱেৰ লৈ পেলাই চেক কৰিব পাৰি। এতিয়া বেলেগ একো নাই, মই এইটোতো যিহেতু ডিচল্ডাৰিঙৰে প্ৰব্লেম যেন লাগিছে, সেইকাৰণে মই ইয়াক ভালদৰে ছল্ভ কৰি দিছোঁ। ছল্ভ কৰি দি পেলাই চেক কৰি চাওঁ। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। মই এই ছল্ডাৰিং কৰি দিওঁ। আমি এনেধৰণতে কিছু LED বাল্ব যিবিলাক ঘৰতে আমাৰ বেয়া হয় বা পেলাই দিওঁ, সেইবোৰ লাইট আমি ঘৰতে প্ৰায়ভাগ লাইট ঘৰতে আমি ভাল কৰিব পাৰোঁ। অলপমান চেষ্টা কৰিলে বা অলপমান হেৰি কৰিলে হৈ যায়। এনেকুৱা ধৰণৰ প্ৰব্লেম। ডিচল্ডাৰিং হ'লেতো প্ৰায় সহজে, বাকী কিছুমান আৰু আছে প্ৰব্লেম, সেইবোৰো আমাৰ ভাল কৰিব পাৰিয়ে। মই ছল্ভ কৰি দিলোঁ গোটেইখিনি। আমাৰ হিটছিংখনৰ কাৰণেও এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান হৈ যায়। বেছিভাগ ড্ৰাই চল্ট হিটছিং বেছি হিট হ'লেও হৈ যায়, যিটো আমাৰ হেৰি থাকে সেইকাৰণে। চাওক মই চেকটো কৰাই আছে, আগতে চেক কৰাই আছে যিহেতু এই লাইটটো জ্বলিছেই নিজে। চাওক ভালদৰে জ্বলিছে যিহেতু। জ্বলিছে। ধন্যবাদ।